হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ নিউ ভ্লগ। আশা কৰোঁ সকলোৰে ভাল। আজি মানে অকণমান বেলেগ ধৰণৰ ভ্লগ এটা কৰিবলৈ লৈছোঁ। আজি এতিয়া 4টামান বাজিল। মই আমাৰ ঘৰৰ পৰিয়াল সকলোবিলাক যাম শিৱসাগৰলৈ, আৰু আমি নাটচুপাৰত যাম। আমাৰ 5:30মানত গাড়ী আছে, গতিকে চাই থাককচোন। কলৈ যোৱা মাজনী চাবা দাঙিব নালাগে নহয়, চচৰে লৈ আহ। যাবলৈ ৰেডি? গাড়ী ষ্টাৰ্ট দিলে গাইজ। খাৰুপেটীয়াত আমি ৰখিছোঁ অলপ টাইম। খাৰুপেটীয়াত মালবিলাক একদম মানে চব্জি তব্জিবিলাক একদম পূৰা বহুত কম দামতে পায়, আৰু সেইকাৰণে ইয়াৰ পৰাই হ'লচেলত বিক্ৰী হয়। আমি জখলা বন্ধাত ৰখি ভাত পানী খালোঁ, অলপমান ফ্ৰেছ হ'লোঁ, আৰু অলপ নিচিনা আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব এইখনত। আমি আহি পালোঁ গাইজ, এতিয়া 5টা বাজিছে, আৰু চকুটুকু ফুলি গৈছে একদম। ৰাতি টোপনি ভালকৈ হোৱা নাই কাৰণে। এয়া শিৱসাগৰ উইদাউট মেকআপ গোটেইকেইটা। আশা উৰা নালাগে তোমাৰ। ফিলিংছটো কৈ দিয়া ক'ব। এইটো একদম মানুহ বহি থকা বুলি ভাবিছিলোঁ যে মই দেখো ভাল লাগছে। একদম মানুহ বহি থকা লাগছে। এইটো 12 ঘণ্টা ৰাস্তা ধুনীয়াকৈ আমি আহি পালোঁ, একো অসুবিধা নোহোৱাকৈ ন, এনজয় কৰি এতিয়া হোটেল বিচাৰি চাই আছোঁ। তলত হোটেল খাই আছোঁ। এই শুদ্ধ পালা হাপা হৈ বাবা খানে ধৰিব পাৰিম আজি ওলাই নাযায় কেইটা এখানে হোটেল। এইখনতে থাকিম আমি। হোটেল তলাতলত আমাৰ থকা নহ'ল, কাৰণ হোটেল তলাতলখন ইমান পুৱাই নুখুলে। সেইকাৰণে আমি এয়া শিৱা পেলেচ বুলি হোটেল এখন আছে একদম টাউনতে, সেইখনতে থাকিলোঁ এদিনৰ কাৰণে। তাৰপিছত এয়া হোটেলখন আপোনালোকক অকণমান দেখুৱাইছোঁ আৰু।
আপনাদের পর সুন্দর